बे समाव रादाबखौ फरायदों आं जेंग्रें नार्जारी। बरतला लहासुर गामिनि रतन चन्द्रशिला गामि गामि हाबनानै सिंग्रा गुगुनि फानबाय थानाया 2 बोसोर जाबाय। बाक्सा जिल्लानि सालबारि महकुमानि बेन्दोंआव थानाय सिमलागुरि आउटपस्ट पुलिस थानानि साखाथियाव थानाय बरतला लहासुर गामिनि सासे निखावरिया गामि गामि सिंग्रा गुगुनि फानबाय थानाया 2 बोसोर जाबाय आरो गावनि दुखिया नखरखौ सरकारा न' गंसे लुनानै होयोबा मोजां जागौमोन होनना खौरांनि गेजेरजों फोरमायदों। रतन चन्द्रशिल बिथाङा फोरमायबावदों दि भटनि समाव फैनानै न' होगोन होननानै 20 नं मथंगुरि बियाबनि बिजेपि दोलोनि इएम गौतम दासआ बुंदोंमोनब्लाबो भटखौ मोनखांनानै निखावरि नखरखौ थगायबाय होननानै अजद होदों। 2 बोसोर सिंग्रा गुगुनि फाननानै जादोंब्लाबो माब्लाबा फाननो हाया। माइरं मैगं थाइगं बायनायाव उसुबिदा जायो नखरा आरो अखा हाबा उन्दुनो हाया होननानै खौरांनि गेजेरजों फोरमायदों। बरपेटा रडनिफ्राय अनजय बसुमतारीनि खौरां। মই সিঙাৰা বিক্ৰী কৰোঁ, ঘুগনি বিক্ৰী কৰোঁ, পাপৰ বিক্ৰী কৰোঁ, ডিমা বিক্ৰী কৰোঁ। এইবিলাক কৰি মই চলি আছোঁ। এতিয়া 12 বছৰ হ'ল। এতিয়া চৰকাৰে নাচায়, এতিয়া কায়ো একো নকয়। মই কি কৰিম এতিয়া? মোৰ ঘৰৰ অৱস্থা বেয়া। এইবিলাক কৰি আগতে হাজিৰা কৰিছিলোঁ, হাজিৰা কৰি এতিয়া কাম নাপাওঁ, পইচা নাপাওঁ, একো নাপাওঁ। নিজে কাম কৰি খাই আছোঁ। এতিয়া চলি ভৰি এতিয়াতো মোৰ চলবা উপায় নাই, কি কৰিম আৰু। ৰতন চন্দ্ৰশীল, জাগা ক'ত? বটতলা লোৱাচুৰ। এইটো লোৱাচুৰ বিক্ৰী কৰোঁ, পুৰাণ লোৱাচুৰ, নতুন লোৱাচুৰ, এই কৰেটাৰী, বটতলাত বিক্ৰী কৰোঁ। মই ঘূৰি ঘূৰি বিক্ৰী কৰোঁ, বস্তিত বিক্ৰী কৰোঁ। 4 জন আছে পৰিয়াল। একো কাম নকৰে, মই অকলে কাম কৰিও এইখিনিকে বিজনেছকে দি মই চলি আছোঁ। এতিয়া চৰকাৰক কি ক'ম যে এতিয়া চৰকাৰে যায়ে আছে। চৰকাৰে যেতিয়া আহে, এতিয়া ভোটৰ টাইম আহে, কায়ো একো যায়, MLA চেমলে যায়, একো নকয়। নাই দিম, তোমাৰ ঘৰটো দেখছোঁ, ভাঙা চিঙা ঘৰ দেখছোঁ, একো নিদিয়ে। এতিয়া ভোট গেলি একোৱেই নাই, এতিয়াও একোৱেই নাই। মোৰ ঘৰটো ভাঙা চিঙা, বৰষুণ আহিলে বাহিৰত বহি থাকিব লাগে মোৰ। এতিয়া আমাৰ সমষ্টিত MLA হ'ল গৌতম দাস। মইতো যোৱা নাই, এতিয়া চাই গৈছে, ফাৰ্ষ্ট লিষ্টত আহিছে, ঘৰটো নাম আহিছে, এতিয়াতো একোৱেই নাপায়। এতিয়া ঘৰ পোৱাই নাই, একোৱেই দিয়া নাই চৰকাৰে আজিলৈকেও। এনেকৈ কাম কৰি খাই আছোঁ আৰু মই কি কৰিম আৰু। মোৰ চলি খাব লাগবতো। বিজনেছ 10-12 বছৰ হ'লে চলছে, অলপ সহায় কৰিছিল, বাহিৰা মানুহে অলপ সহায় কৰিছে। মোৰ খাবলৈ একো নাই, ঘৰত খাবলৈ নাছিল, বাহিৰা মানুহে অলপ সহায় কৰিছে, মই সেইখিনি দি চলছোঁ। চৰকাৰে একো দিয়া নাই। চৰকাৰে 5 কেজিৰে চাউল দিছিল একদিনা, আৰু দিয়া নাই, আৰু নাই একো দিয়া নাই। নিজে কাম কৰি খাই আছোঁ।